Hey guys, স্বাগতম জনাইছো মোৰ অন্য এটি ভ্লগলে আৰু মই আজি ভ্লগটো এনেদৰে ষ্টাৰ্ট কৰিছো আৰু মই দুপৰীয়াৰ ভাত বনাই আছিলো তাৰ পিছত মই এই নৰসিংহৰ পাত এনেদৰে বনাইছিলো ভাবিলো ভিডিওটো কৰা যাওক আৰু মই আপোনালোকৰ লগতো এইটো শেয়াৰ কৰো মই কেনেদৰে বনাইছো আৰু এইখিনি বনাইছো মই প্ৰথমতে মই বেচন পিয়াজ জলকীয়া নিমখ হালধি এনেকৈ গোটেইখিনি মিক্স কৰি লৈছো আৰু লৈছো নৰসিংহৰ পাতখিনি মই বেচনত তেতিয়াই লৈছো আৰু গৰম তেলত এনেদৰে দি দিছো আৰু লুটিয়াই ৰঙচুৱাকৈ ভাজি লৈছো আৰু আপোনালোকে এইটো চাহৰ লগত বা ভাতৰ লগত খাব পাৰে মই ভাতৰ লগত খাম দুপৰীয়াৰ ভাত বনাই আছো আৰু ৰৈ যোৱা তেনেহ'লে মই এতিয়া ভাতকেৰেলাও ভাজিম আৰু দাইল বনাই লৈছো তো ভাতকেইটা আমি খাই লৈ তাৰপিছত লগ পাই আছো আপোনালোকক আৰু এয়া চাওক আমাৰ এইকেইটা পকৰি ৰেডি হৈ গ'ল মই পকৰি বুলিয়ে কৈছোঁ আৰু এয়া আমি ভাতৰ লগত খাম আৰু তো আপোনালোকেও ট্ৰাই কৰিব এনেদৰে তেতিয়াহ'লে বলক আমি ভিডিঅ'টো বাকী অংশলৈ যাওঁ হেল্ল' গাইজ কি কৰি আছে বাৰু আপোনালোক সকলোৱে আৰু কি খবৰ জনাব আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভ্লগলৈ আৰু দুপৰীয়া ভাত পানী খাই ল'লোঁ আৰু এতিয়া অলপ বিচনাত আছোঁ আৰু এনেই বহি তো আজি ভিডিঅ'টো ইয়াৰ পৰাই মানেকৈ আৰম্ভ কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু চাই কিনে কমেণ্টত জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু আজি বতৰটো ইমান ৰ'দো নাই কিন্তু বতাহ দি আছে গৰমো ইমান পৰা নাই বাৰু অলপ অলপ দিছে তথাপিও ইমান নাইকিয়া যোৱাকালি বহুত বেছি গৰম দিছিল আৰু মই এতিয়া অলপ শুই লওঁ তাৰপিছত অলপ দেৰিকৈ আকৌ লগ পাই আছোঁ আপোনালোকক আৰু এতিয়া পিছবেলাৰ কিছু কাম আছে সেইখিনি কৰি লওঁ বুলি ভাবিছোঁ পিছবেলাৰ কাম মানে মোৰ ৰুমটো বিচনা ঠিক কৰা ৰুমটো সৰা এইখিনি কামটো মোৰ কৰা হৈয়ে গ'ল অলৰেডি আৰু এতিয়া যাম মই অলপ বাহিৰত আৰু আমি ৰাতি খাম আজি হাঁহৰ মাংস আৰু হাজবেণ্ডে বাহিৰত মাংস কাটি আছে তো বলক আমি অলপ দেখাই দিওঁ আপোনালোককো আৰু এয়া মই বাহিৰত আহিছোঁ আৰু এয়া হাজবেণ্ডে চাফা কৰি আছে এয়া হাতো চাফা কৰি আছে আৰু তেওঁৱে এইবিলাক কাম কৰে আমি কেৱল খাব জানো আমি এইবিলাক কৰিব নাজানো আৰু এয়া হাতো পুৰি লৈছে আৰু এনেদৰে খাব বেছি সোৱাদ হয় আৰু লগতে মই জলকীয়া দুটামানো ছিঙিলোঁ এইকেইটাত বহুত জাৰ আছে আমাৰ ঘৰৰ জলকীয়া হয় তো সেইকাৰণে ছিঙি ল'লোঁ আৰু এয়া হাজবেণ্ডে কাটি আছে মাংস আৰু এয়া মই আছোঁ এয়া আমাৰ খুৰা ল'ৰা আৰু হাজবেণ্ড আৰু মই কিবা কিবি লাগিছিল সেইকাৰণে কাষতে ৰখি আছোঁ আৰু লগতে ভিডিঅ'ও কৰি আছোঁ আৰু এতিয়া এইখিনি পৰিছে আমাৰ মাংস আৰু মাংসখিনি মই এতিয়া ভিতৰলৈ লৈ আহি আছোঁ পাকঘৰত থৈ দিওঁ আৰু যিহেতু ৰাতিকৈ বনাব হেল্ল' এভৰিৱান কি কৰিছে আপোনালোকে মাংস কটা হৈ গ'ল আৰু মই অলপ ভিডিঅ' কৰি থৈ দিছিলোঁ মাংস কটা হৈ গ'ল আৰু এতিয়া মাংস নবনাই অলপ দেৰিকৈ যা যোগাৰ কৰা হোৱা নাই যে আদা নহৰু এইবিলাক যোগাৰ কৰিব লাগিব আৰু তাৰপাছত ৰাতিকৈ বনাব আৰু গধূলি হ'লে মই যোগাৰ কৰি দিম তো চাই থাকক ভিডিঅ'টো আগলৈকে এতিয়া আমাৰ কলপিঠা খাবৰ কাৰণে যা যোগাৰ কৰি আছে এয়া ভাইটিয়ে কলপাত কাটি আছে আৰু ভণ্টিয়ে বনাব পিঠা আৰু এয়া কল পিঠাগুড়ি নিমখ এনেদৰে সানি লৈছে তাৰপাছত কলপাত এখনত দি লৈছে আৰু কলপাতখন জাপি দিছে তাৰপাছত ৰুটি নিচিনাকৈ বেলি দিছে তাৰপাছত টাৱাত দিছে লুটিয়াই দিছে আৰু তাৰপাছত আমাৰ কলপিঠা ৰেডি হৈ যাব আৰু সহজ হয় বেছি টান নহয় বহুত দিনৰ মূৰত কলপিঠা খাম হেল্ল' গাইজ এতিয়া গধূলি হৈছে আৰু আমি কলপিঠা বনাই আছোঁ মই বনোৱা নাই একচুৱেলি ভণ্টিয়ে বনাইছে আৰু মই এতিয়া তাই বনাই মই কি আদা নহৰু এইবিলাক যোগাৰ কৰি দিওঁ হাজবেণ্ডক আৰু হাজবেণ্ডে বনাব মাংস তো চাই থাকক আৰু এতিয়া কাটিম মই পিঁয়াজ আলু নহৰু জলকীয়া নাকাটো আদা কাটিম তো চাই থাকক ভিডিঅ'টো শেষলৈকে মই কিমান ফাষ্ট কাটিছোঁ দেখিছেনে বাৰু কোনে এনেদৰে ফাষ্ট কাটিব পাৰে
এতিয়া হাজবেণ্ডে মাংস বনাই আছে আৰু গৰম তেলত শুকান জলকীয়া গোটা জিৰা পিঁয়াজ এনেদৰে দি লৈছে আৰু অলপ টাইম ফ্ৰাই কৰি ল'ব তাৰপাছত আদা নহৰু জলকীয়া এনেদৰে পেষ্টটো দি লৈছে আৰু তাৰপিছত হাঁহৰ মাংসখিনি দি দিছে হাঁহৰ মাংসখিনিত মছলা তেল পিঁয়াজ সানি লৈছে এনেদৰে সানি ল'লে মানে কি বেছি তেলৰ প্ৰয়োজন নহয় ভাজোতে উঠি যায় তেলটো সেইকাৰণে আগতীয়াকৈ তেল মছলা সানি ল'ব লাগে হাঁহৰ মাংসত আৰু এতিয়া গোটেইখিনি মছলা দি দিছে যিখিনি প্ৰয়োজনীয় মছলা আৰু সেইখিনি দি দিছে আৰু এতিয়া মাংসখিনি অলপ টাইম ভাজি ল'ব লাগিব যিহেতু হাঁহৰ মাংস সিজোতে অলপ টাইম লাগে তো অলপ টাইম ভাজিব লাগিব আধা ঘণ্টামান টাইম ভাজি ল'ব লাগিব আৰু ধুনীয়াকৈ পানী দি ঢাকোন লগাই এনেদৰে ভাজি লৈছে আৰু এয়া চাওকচোন ধুনীয়া এটা কালাৰ আহিছে এয়া ভজা হৈয়ে গৈছে প্ৰায় আৰু মাজতে গোটা জিৰা দুটামান দি দিছে এতিয়া খাবলৈ ভাল লাগে আৰু এয়া আমাৰ ধুনীয়া এটা কালাৰ আহিছে আৰু খাবলৈ খুব টেষ্টি হৈছে মাংসখিনি তো আপোনালোকে এনেদৰে ট্ৰাই কৰিব পাৰে আৰু এতিয়া পানী দি দিব আৰু লাইটৰ প্ৰব্লেম হৈছে অলপ তো তাৰ কাৰণে বেয়া নাপাব মানে কি যেতিয়া মাংসখিনি বনাব মানে কি আয়োজন কৰিছে তেতিয়া লাইটটো মানে কি বেয়া হৈ থাকে আৰু সেইকাৰণে আমি মোবাইলেৰে চলাবলগীয়া হৈছে আৰু এতিয়া পানী দি দিলে আৰু যিমানটো পৰিমাণৰ পানী লাগে সেইখিনি দি দিব তাৰপাছত উতলোৱাৰ পাছত গৰম মছলা দি দিব আৰু মাংস ৰেডি হৈ যাব আৰু এয়া চাওক গোটেইখিনি পানী দি দিছে আৰু এয়া আমাৰ খুৰা ল'ৰা বিশাল টিকলি আমাৰ টিকলিজনীয়ে ভাইটি হাজবেণ্ড মই এনেদৰে আছোঁ আৰু ইয়াতে আৰু মোক দেখাবলৈ মানে আন্ধাৰ হৈ আছে যে সেইকাৰণে দেখাব পৰা হেল্ল' গাইজ বাহিৰত বনাই আছে মাংস আৰু একদম গৰমত ঘামি জামি অৱস্থা নাই আৰু হাজবেণ্ডে বনাই আছে মই যোগাৰ কৰি দিলোঁ সকলোখিনি আৰু ইটো সিটো দি থাকিব লাগে বনোৱাতকৈ মোৰে বেছি কষ্ট হৈছে যেন পাওঁ আৰু এয়া আৰু ছোৱালীজনীকো খোৱালোঁ তাৰে মাজতে আৰু বাকী ভাত বনালোঁ আৰু আলু ভাজিছোঁ দাইল দুপৰীয়াৰে আছিল আৰু মাংস বনাই আছে আৰু সেয়া আৰু আজি আয়োজন সেইখিনি আৰু এয়া আমাৰ ছোৱালীজনীয়ে কি কৰিছে চাওকচোন আৰু এইটো হৈছে মোৰ খুৰাৰ ল'ৰা আৰু এইটো ভাইটি গমে পায় আৰু ইহঁতে আছে খেলি আৰু সেয়া আৰু লাহেকৈ ভাত পানী খাম আৰু অলপ হ'লে আৰু অলপ জিৰাই লওঁ তাৰপিছত আঞ্জাও হওক তাৰপিছত ভাত খাম আমি সোনকালে খাম গৰম যিহেতু বেছি দেৰি কৰি নাথাকোঁ হেল্ল' গাইজ কি কৰি আছে আপোনালোকে আৰু কি খবৰ ক'ব জনাব কমেণ্টত আৰু মই আজি 5-6 দিনৰ মূৰত ভিডিঅ' কৰিছোঁ 5-6 দিন চাগে আৰু সেইদিনাখনে হাঁহৰ মাংস খাইছিলোঁ যে তাৰপিছত আৰু ভিডিঅ' কৰাই নহ'ল মানে কি হাঁহৰ মাংসৰ লোভতে নে কি মোৰ ভিডিঅ' কৰাই নহ'ল তাৰপাছত আৰু এতিয়া আজি দেওবাৰ সেইদিনাখন একবাৰ কি বাৰ আছিল পাহৰি গ'লোঁ মই আৰু আজি মই ভাবিছোঁ খতম কৰিব লাগিল ন ভিডিঅ'টো সেইকাৰণে ভিডিঅ'টো কৰিছোঁ আৰু সেয়া আৰু আপোনালোকৰ কি খবৰ জনাব আৰু চাহ তাহ খালোঁ এতিয়া বহি আছোঁ আৰু ছোৱালীজনী আছে আইতাহঁতৰ লগত আৰু মই ৰুমতে আছোঁ এনেই আৰু এইটো ভাইটি সি পঢ়ি আছে আৰু অলপ দেৰিকৈ ভাত বনাবৰে হ'ব আৰু সেয়া আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰি দিব আৰু যদি বহুত ভাল লাগিছে তেতিয়াহ'লে আগলৈ যদি ভিডিঅ'বোৰ পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু ক্লিক কৰি অল কৰি দিব তেতিয়াহ'লে মই যেতিয়া ভিডিঅ' বনাওঁ তেতিয়া আপোনালোকে মানে লগালগ পাই যাব আৰু তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আৰু ধুনীয়া কমেণ্টো কৰিব তেতিয়া মোৰ বেছি ভাল লাগিব আৰু মই ভিডিঅ'বোৰ কৰিব বেছি উৎসাহ পাম তো আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছিলে বাই বাই তেতিয়াহ'লে আপোনালোকে ভালে থাকক হেপ্পী থাকক বাই বাই